तो हे गाइस वेलकम बैक टू आवर यूट्यूब चैनल तो स्वागतम जनाइছো মোৰ यूट्यूब चैनलটোলৈ তো আজি মই দেখাম আপোনালোকক তো আমাৰ কাষতে হৈ থকা পুৰণা হস্পিটাল নহয় নতুন হস্পিটাল দেখাম আপোনালোকক তো বলক ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকক দেখাও নতুনকৈ হৈ থকা NMC তো গাইস যেটা ঢেকৰা কুকুৰ আহি আছে সেই দুটাৰ লগত মই যাম নলবাৰী মেডিকেল কলেজত দেখে আছে ৰব ঢেকৰা দুটা আহি আছে Oh. I guess it guys. Oh. Guys, kukur dito ay guess দেখা পাইছি এটা কুকুর. দেখরা. ব্লগার সাগে গাইস হাগবে গেল মুততে গেল ব্লগ আন্দো. সপ্রি ব্লগার. সপ্রি ব্লগার. এরা এখন তোর গাড়ি না তো দিয়া ভরিছে তো জি যাবা আইছে লাজ না পানি লিছে তো গাইজ আহি পাইছো এটা আমি মোৰ গাড়ী মোৰ কথা তেল ভৰাই যাবে তাতে যাও গাইজ বলক এতিয়া আমি যাও নলবাৰী মেডিকেল কলেজ তো বলক তো গাইজ অলপ বৰষুণো দিছি তো বলক এতিয়া আমি যাম নলবাৰী মেডিকেল কলেজত এই ঢেকৰাগীতাৰ লগত তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো তো গাইজ বৰষুণ দিছি আমি ৰখছো দেখছি না এই বৰাঞ্চল পৰা নাই হেন্তি জায়গা তাৰ মানে আমি সেইকাৰণে ৰখছো আৰু গাইজ ওপৰ পৰা দেখাই একছক বা এই চাপ কি ধুনীয়া জায়গা বৰষুণ পৰা নাই বোলে তো গাইজ এতিয়া আমি অলপমান এটা ৰখছো ইয়াত ব্ৰেক দিছো এবাগে চাওক আপোনালোকে হিন্তি জায়গা আহোঁতে আমাৰ এটা বঢ়িয়ান বললে কেৱল আপোনালোকৰ বাবে মই ভিডিঅ' বনাবলৈ আহিছো আপোনালোকে সাপোর্ট কৰা নাই মাৰি দিয়ক এটা লাইক और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए গম পাইছা না কি কৰা তই তাৰমানে ডিগিৰ ভিতৰে কাপোৰ চাপোৰ খানাতে ভিজবে এক ঘন্টা কি कराइले শেষ তেলটো ভৰাব নাই তো পানী বুঢ়ানো পানী হলেও ভৰো বিক্রি লবা নাকি তো গাইজ মোবাইল চোবাইল একদম পুৰা ভিজি গৈছে কাপোৰ চাপোৰ দেখা পাইছে গোটাই ভিজি কে চেন শুনা চেন গাইজ তো গাইজ এতিয়া বলক আৰু যাওঁ নহয় গাইজ এডাল ৰূপৰ চেন একদম পিয়ৰ তো বলক এতিয়া আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত দেখিলো যাওঁ বুঢ়ান দিছো জিকি আছো দেখাটো পাইছিয়ে সিটটো বিছে হাফপেন ভিজি গেছি একো নহয় দক গাইজ তাপলে খান ভিজব তো গাইজ নলবাৰী মেডিকেল কলেজ আহি পাইছো এবাগে গাড়ী পাৰ্কিং কৰি দিছো দেখা পাইছি তো এতিয়া কোৱাত দেখি কি আছে মই সিমান ভালকে নাজানো তো খাই লও নেকি আগে এই পেটটো দেখছি নে এখন পাইনে কিন্তু মস্ত খাই তামাম খাই এক ফুড চ্যালেঞ্জত মই ঘুৰি হেদাম মোৰ পুৰণা ভিডিঅ' পুৰণা ইউটিউব চেনেলটোত দেখা পাব খেদছো মই তো এতিয়া আহি পাইছো এবাগে মেডিকেল কলেজ তো এবাগে দেখা পাইছি মেডিকেল কলেজ তো দেখাই আছো কি দেখাব পাৰো কি নৰো ভিতৰত গেলে যাওঁ তো বলক এবাগে দি কিবা অলপমান গেইধান দেখা পালো কিন্তু এবাগে দি নাযাওঁ আগে দি যাম তো গাইজ চাক ঘূৰি চুৰি অৱস্থা গেলে ভিজি গেছি গোটা আপোনালোকৰ কাৰণে ভিডিঅ' বনাব আছো অলপমানতো ছাপোৰ্ট কৰো অ মা দেখাই নাপায় নাম চৰা না তো গাইজ এবাগে দি এণ্টাৰ কৰিম এতিয়া আমি বলক এই ঢেকৰক চাকচোন কুকুৰটো অ' এবাগে দেখা পাইছে পুৰা একদম এচি চেচি চলি আছে ফেন চেন চলি আছে এবাগে দি যাব লাগিব আপোনালোকৰ যদি টিকেটত তাতে যায় এবাগে দি যাব লাগিব এবাগে কিবা ইমাৰ্জেঞ্চি আছে চিনি পাইছে এক্সৰে কৰা ৰুম ইয়াতে মই এক্সৰে কৰাব আহিছিলোঁ অহিকদা ৰাপাত তাতে এক্সৰে কৰাব আহিছিলোঁ বাকী এফালে এক্সৰে ৰুম হাৰো এবাগে চাওক এবাগে এক্সৰে আপোনালোকে আহিলি দেখা পাব এবাগে কাম কমপ্লিট হয় নাই এইগিলা কৰি আছে তো বলক এইফালে যাওঁ আমি এফালে দি চিৰি আছে ওপৰলৈ যাবলৈ তো বলক অলপমান ওপৰতো যাওঁ না কি কৈছে গাইজ
সস্তা ব্লগার মো সস্তা ব্লগারের এবারে উপরে যাব এটা আমি উপরে যাইছো তো বলো এবারে সে লিফট আইবা কি গাইজ সঠিককে নাজানো কিন্তু এইবিলাক চলচ্চিত্ৰ দেখা পাই কিনে অলপ চলপ অনুমান কৰিব পাৰি এফালে আমি দেখা পাইছোঁ অলপ চলপ এবাগে 1 নম্বৰ মঞ্জিলৰ পৰা তলত দেখি চাব পাৰি হয় নমৰবি এবাগে वाह दीदी दीदी वाह दीदी তো গাইজ তলত দেখি দেখা পাইছে কাম কৰি আছে কি কম আর এই দিয়ে বলেন তারা তো কাম কৰি আছে ইমার্জেন্সি টিপি থৈ দাও ফুটবে পারি ঘা ফল হাই এটা মার গাইজ উপৰত দেখি বহুত চিৰি আছে আমি পাগলাৰ দৰে এটা লিফ্টে এৰি পেলাই আমি এনেকৈ চিৰি দি বগাই আছোঁ এই পাগলা গীতের ধৰি তলত দেখি চাওক কিমান তলত আছে ইয়াৰ পৰা এদিন মাথা ঘূৰে পৰে বাকী ইয়াতে হস্পিটেলত ৰাখবেন নহয় বাকী গুৱাহাটীত দিব চাওক কিমান চৰা তো গাইজ আমার ঠ্যাং দিয়েছি রে গাইজ আর কি করবি তো যাই আছো উপরত দেখে ঠ্যাং একদম তামাম দিয়েছি হাত ঠকাইছি যা রাখছি তো বলো এই কিবা খাবা লাগছিল পেছে তামাম কয় তো গাইজ এওঁলোকক চাওক কি ৰিক্সত কাম কৰিছে তলত দেখি চাওক কিমান দোৱা আছে এই চাওক কিমান ৰিক্সত কাম কৰি আছে এওঁলোকৰ কাৰণে এটাতো লাইক বনতা হে तो गाइस 1 लाइक तो बनता है चल बगया हेर एकदम लारी साहब के ना करे से चिंता मुख्य से चिंता के ना करे से चिंता तो गाइस আমাক দুকি দেখা পাইছি এ ভিডিও তো ভালো নাই ইবলে কেদারনাথ সিঁড়ি বগাই থাকা আনবাসি হইও দুতে গাইস কিনো বয়া কথা তো বসে ফাসা করে কেদারনাথ সিঁড়ি বগাই থাকা আনবাসি ও মাই তো গাইস তলত দেখি দেখা পাইছি কিমান দোৱা আমি বহুত ওপৰত উঠি আহিলোঁ কিবাকে চাওক কি সুন্দৰ ভিউ তো গাইস আমি আৰু ওপৰত যাম তো বলো তো গাইস বলো কি আমি ওপৰত যাম তো এবাকে এগলা গোটাই লেতেৰা হৈছে চাফা তাফা কৰা নাই এবারে সাপে ও মাই দেখলে মাথা ঘুরে যায় মই কি মিছা কৰিছে জমনি কৰিছে তে তো গাইজ এইটো কি মানে ফুটু শট গাইজ तो गाइज लास्ट फिनिशिंग पाइছোঁ আমি এটা একদম লাষ্ট অন্তিম এবাগে পানীৰ টেংকি পায় কিন্তু ভিউটো মজা ভাল লাগছি তো গাইজ বহুত ভাল লাগছি ভিউটো কিন্তু মোবাইলত ইমান ধুনীয়াকৈ কেপচাৰ কৰিব পাৰে নাই কিন্তু এনে বহুত ভাল লাগছি জান্নাত তো গাইস এখন টেম্পো আহি আছে দেখছি না কি নামন্তি আছে দেখছি না কি মজা লাগা আছে তো গাইস আজি থাম্বেরে চিনি উঠু নেকি চাক তো গাইস পুরা মোবাইল ভিজি গেছি একদম লাস্টত আহি বেছি দেখা পাইছি এই কাউই নাই ইয়াতে সেইকাৰণে তো এনেকা মুনিয়া মিনিট ধৰে কথা কৈছি এনে 3 মিনিট ধৰে এনেকৈ থাকো এই এটা এনা কি ফকৰা ছাগালৰ দৰে মাত বে এতিয়া যেতিয়া মানুহ দেখিব তেতিয়াহ'লে এবাগে এচি চাওক গাইছ এবাগে কাম কৰিছে ব্লাড হৈ যায় এইগিলাখন গোটাখন উঠি যায় নেকি কোনোবা যদি গাইছ হস্পিটেলৰ মানুহ চাই আছা ক্ষমা কৰি দিবি আৰু এইগিলাখান এনা কৰিছে দেই সঁচাকৈ কৈছোঁ ঘড়ি চুৰি চাওক ভিজি গৈছে আপোনালোকৰ কাৰণে লাইক এটা নকৰা তন্দে তো গাইজ আমি তিনিটাতে বহিছোঁ এই ঠেং চেং দিয়েছি এই মচি
হ'বই গাইছ তামাম হ'বই ই কি ক'ব আৰু অৱস্থা মানে হা জীৱনটো খাওঁতে যায় একদিন আৰু গাইছ মই এটা কথা কওঁ জীৱনটোতো খাবাই দিছি নে খাবা দিছি তো খা এই ঘৰত আটকাই মেলিছি ঘৰৰ পৰা আধা ঘণ্টা নাইবা চাইকেল মাৰি মাৰি আছি দেখা ভিডিঅ'খন দেখাই বেছিও গাড়ী লৈছে মোৰ লগত বিয়াল দেখছে গাইছ লাজ বেছি তামাম লাজ বেছি নিলে যে আগত লাজ পাব এর পাই দি এর পাইছি দেখি দি যাবছি তব দেখি চাক গাইছ ও মাই সিফালে যায় গাইছ জাপ দে কিবা খুৱাব লাগে সিফালে জাপ দে গাইছ দে দি দি হা আকৌ হা দে ভাই ভিডিঅ' কৰিছোঁ দে हाँ गाइस कैसे बनी है जनता माफ नहीं करेगी अरे कुआ दब दे গাইছ তব দেখি চাক যদি জাপ দে আৰু ডাইৰেক্ট ওপৰত ভগৱানৰ লগত কথা পাতিব পাৰিব আমি তো এতিয়া আছোঁ এতিয়া গাইছ দেখাই পাইছোঁ ভিডিঅ'ত তো গাইছ দেখাম কি চাচিকে আহিব বুলি কৈছে গাইছ আপুনি বোলে চাচিকে আহিব দেখছি ব্লগাৰ কি ব্লগাৰ দেখিলে চাচিকে আহিব কাৰণে বোলে বনাইছে এই ইমাৰ্জেঞ্চিৰ কাৰণে মানুহ লৈ আহে গাইছ সেইকাৰণে আছে এইগিলাখান এগুলা আপোনালোকে সপ্ৰী ব্লগাৰে ব্লগ চাই আছে কি ক'ম আৰু আপোনালোকে তো বলক এবাৰ দেখাওক ও মাই লহৰ এলা পেছা দেখা নহয় নালাগে দুখ গাইজ মই মটু ব্লগাৰ Simpazi এতিয়া গাইজ আমি মেডিকেলৰ গোটাইটো দেখাব নহ'ব দেখোন হিন্দী পাৰিলে দেখালো আৰু এতিয়া বোলে এনে বোলে কিবা গাৰ্ডেন চিনি পায় এই গাৰ্ডেন দেখাম বুলি ভাবিছোঁ মই কিবা এটা কওঁ নেকি আৰু গাইছ মোৰ অলপ তাৰমানে জেলিত মই ৰাতিপুৱা গাঁৱত যাইছোঁ না আৰ্মিত মাৰি অলপ চেলাইন লৈ যাওঁ নেকি ভাবছোঁ দুৰ্বল লাগিছে এই বডি থাকে এই বডি থাকিব আৰ্মি কৰে খুব দিন তো গাইজ হস্পিটেলখন এভাগেও আছে আমি মাজতে আছোঁ বাকী এখন হস্পিটেল যদি 3 দিনমানো ভিডিঅ' কৰোঁ তেতিয়াও শেষ নহয় তথাপি আপোনালোকক যিখিনি পাৰোঁ দেখাইছোঁ আৰু 10 মিনিটৰ ভিডিঅ'ত তো বাকী এতিয়া আমি এবাগৰ হস্পিটেলখনত যাম এবাগৰ পৰা আহিলোঁ এতিয়া এবাগৰখনত যাম তো বলক এতিয়া এবাগৰখন দেখাওঁ এবাগে ভাবি আছিলোঁ আমি বোলে এখনতে শেষ কিন্তু নহয় সেবাগে আৰু আছে সেইগিলাখান আৰু হস্পিটেল এবাগে ফৌজি ছাৰ তো বাকী এবাগে দেখা পাইছে ছাৰ তো গাইজ গোটাইটো দেখাব নোৱাৰি দেখোন ভিডিঅ' ক্লিপত তাক কপি কৰিছোঁ মই তো গাইজ মই তাক কপি কৰিছোঁ এহেঁতি সি কৈ আছিল সেইকাৰণে মই ক'লোঁ তো গাইজ এবাগে দেখা পাইছি তো গাইজ তল কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি কেনে কওকচোন হস্পিটেলখন ভাল লাগছি নে নাই তোৰ ভাল লাগছি নাই ঠিকে আছে কি ঠিকে আছে ইমান পইচা খৰচ কৰিছে হিমন্ত মামাই ঠিকে আছে বুলি কওক বেয়া লগা বুলি ভাল লাগছি বহুত ভাল লাগছি তো বাকী আকৌ দেখা পাইছে এই ফৌজি এটাক দেখা পালে হ'ল সিদিনাখনে আমি গৈছিলোঁ খাৰপেটীয়া ভিডিঅ'ত দেখা পাইছি ফৌজি ছাৰক দেখা পাই পেলাই কি হ'ল গাড়ী পে জাপ দি পেলাই দাউচিহে ইমান ফৌজি পিয়াৰা আৰু গাইছ মই এটা কথা কৈ থৈ দিছোঁ দে কওক বাকী যাক যি কওঁ আকৌ মোৰ কথা ফৌজিক যদি কিবা কোৱা নহয় গাইজ মই কোৱা নাই ফৌজিক ধৰি কিন্তু আমিও ফৌজিক ভাল পাওঁ গাইজ ই গাড়ী পে জাপ দি মৰ হয় মোৰবোৰ দেখোন গাইজ সেইকাৰণে মই ফৌজিৰ কাৰণে চহিদ কৰিম বা নিজৰ দেশৰ কাৰণে চহিদ কৰিম কম দেশ প্ৰেমিক গাইজ তাক চেহেৰাটো চাগে ফুক মাৰিলে উৰি যাব আমাৰ কথা ক'লে অলপ বেলেগ কথা গাইছ ইমান গাজত বেজিতি গৈছে ইমান নহয় গাইছ এতিয়া মই কওঁ চাওক গাইজ এক চাব আহিছেনে আপোনালোকে এই হস্পিটেলখন চাব আহিছে এই বান্দাটোকে চাই আছে আপোনালোকে কাটি দিয়ক স্কিপ কৰক অলপমান এবাৰ হস্পিটেলক চাওক আপোনালোকে এই হাতীটো কৰিব আহি থাকে বাৰে বাৰে
তো গাইজ অলপমান মই বেতালদাৰ ষ্টাইলত কথা কৈ আছোঁ তো বেতালদাক ভিডিঅ'টো কোনোবাই যদি চাই আছে শ্বেয়াৰ কৰি দিবা যদি বেতালদা দেখা পায় অকণমান মোক গালিও দিব সিমানটো ভাল হোৱা নাই বেতালদাৰ নিচিনা তো গাইজ এতিয়া ব'লক আমি আগত দেখি যাওঁ এবাৰ এইগিলা আছে গাইজ ইয়াৰে মেডিকেলত কাম কৰা মানুহৰ ঘৰ কি জানি গাইজ অলপ চলপ জীপৰ দেখাইছোঁ দক আৰু গাইজ এইবাগে কি ক'ম মই বহুত ভালেই লাগছি আহি কেনে কিন্তু বৰষুণত এইবোৰ জিকি আছে তিতি আছে বাকী ৱাটছ ভিজিছে ৱাটছটোৰ কথানো কিমান ক'ম 10 বাৰমান কৈছোঁ ৱাটছটোৰ কথা আৰু কিমাননো ক'ম গাইজ এইবাগে চাওক ভিউটো মজা লাগছি গাইজ তই এটা শ্বট ল মোবাইলটো লৈ যাই থাকা আগত দেখি মই যাই আছোঁ লাহে লাহে গাইজ মস্ত So guys, মই আহি গ'লো এটা ভিডিঅ' তো গাইজ দেখা পাইছি এক দেখা পাইছি গাইজ ই বহুত অশ্লীল কথা কৈ গাইজ yes ये কুত্তা হয় আমি থাম্বেলৰ কাৰণে ফটো উঠিছিলোঁ ইয়াৰ বাৰু মোবাইলটো ডাঙৰ বস্তু নহয় যদি ষ্টেণ্ডডাল পৰি ফেলে গাইজ ভাঙে ই লগাবাও নাজানে দেখা পাইছি নে এডাল এতে লগাও আগে তই বান্দাৰ লগাবা নাজানা তই মোবাইল ধৰ মই লগাম মোক দেখাবি দেই মই অলপমান প্ৰ' প্লেয়াৰ কি এডাল হেডফোনো এডাল ইয়াতে লগাব গাইছ আৰু গাইছে দেখবান নিম বুলি মানে নাজানে দেই তাৰপিছত এংকে টানি ফেলে যদি মোবাইলো চিঙিল যদি এডালো চিঙিল এডাল চিঙিছি দেখছি না মই গাইছ কম ডাঙৰ বস্তু দিওঁ 60-50 টকা তাই ফুটফাট পাই থাকে 10 টকা 20 টকা আনবি দে তাক আনবি দি তাত আনচোন আন তো গাইছ দেখা পাইছি হৈ গেল এডাল লগোৱা এতিয়া আমি আৰু গাইছ লি ফটো লে আৰু গাইছ আপোনালোক কৈ থৈ দিয়ক দেওবাৰে ধামাকা ভিডিঅ' চাই ধামাকা তো গাইছ মই ঘড়ীটো আমি ঘড়ীটো কি এইবাৰ কৰা ভিডিঅ' বুলি হা গাইছ মাৰে ঘড়ীটো ভিক্ষি বেয়াকে তো গাইছ যিখিনি পাৰোঁ দেখালোঁ এতিয়া আমি অলপমান বাহিৰত দেখি যাম তো বলক এতিয়া তো গাইছ চাওকচোন ই ডাঙৰ তামোল খান লৈছোঁ তোৰ খান চাওঁ মল্ল দি কিয় দিম বলক তামোল খাওঁ তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিল লাইক এটা কৰি দিব আৰু এটা ধুনীয়াকৈ কমেণ্ট মাৰিব নাপাহৰিব তো মিলিম নেক্সট ভিডিঅ'ত জয় হিন্দ বন্দে মাতৰম